যে মই ওদালগুৰি জিলাত যোৱা 25 ফেব্ৰুৱাৰীত জইন কৰিছোঁ ISDO হিচাপত। আৰু জইন কৰাৰ পিছদিনাখনৰ পৰা মই গুৱাহাটীৰ পৰাই হওক ইয়াৰ পৰাই হওক 9টা বজাত পৰা 10টা বজালৈকে প্ৰায় মিনিমাম ডেইলি 5খনমান স্কুল ভিজিট কৰোঁ। আৰু যাতে এইটোৱে উদ্দেশ্য আছিল যে আমাৰ শিক্ষকসকল স্কুলত ৰেগুলাৰ হওক, স্কুলত থাকক, সময়ত যাওক, সময়ত আহক, এইখিনি উদ্দেশ্য। আৰু এই সজাগতাটো আনাৰ কাৰণে আমাৰ সৰ্বশিক্ষা আঁচনিৰ পৰা আমি বিভিন্ন ধৰণৰ আন্তঃগাঁথনি, মিড ডে মিল, ইউনিফৰ্ম, এনেকৈ টেক্সট বুক বিভিন্ন ধৰণৰ আমি আন্তঃগাঁথনি দিয়া আছে। এইবিলাক যাতে সঠিক ধৰণে ব্যৱহাৰ হয় আৰু সেইকাৰণে আজি এই সভাখন আহ্বান কৰাইছে। আৰু তাৰোপৰি আমাৰ ওদালগুৰি জিলাৰ অকণমান শুনিবলৈ বেয়া লাগে যে মেট্ৰিকৰ ৰিজাল্টটো অলপ পিছ পৰি আছে। মেট্ৰিকৰ ৰিজাল্ট পিছ পৰা মূলতঃ হ'ল আমাৰ LP স্কুলত আমাৰ ল'ৰা ছোৱালীবিলাক ঠিকমতে নাহে, যাতে আমাৰ ওচৰৰ ফিডাৰ স্কুল, হাইস্কুলৰ লগত যিবিলাক ME LP স্কুলবিলাক আছে তেখেতসকলেও যাতে সঠিক টাইমত যায়, তেখেতসকলে ল'ৰা ছোৱালীক যাতে সঠিক শিক্ষা দিয়ে, এইখিনি এটা সজাগতা আনাৰ কাৰণে আমি আজি এই মিটিংখন আহ্বান কৰিছিলোঁ। ইয়াতে আমাৰ গোটেই আমাৰ খৈৰাবাৰী ব্লকৰ যিমানখিনি LP ME স্কুল আছে গোটেই আছে, আৰু খৈৰাবাৰী ব্লকৰ আণ্ডাৰত যিখিনি আমাৰ CRC আছে গোটেইখিনি আছে। আৰু আমাৰ এইখিনি যিখিনি আমাৰ আমাৰ এইখন শেষচংঘ হাইস্কুলৰ আশে পাশে যিকেইখন আমাৰ হাইস্কুল আছে সেই গোটেইকেইখন আমাৰ হেডছক আমি ইয়াতে উপস্থিত থাকিবলৈ আমি অনুৰোধ জনাইছিলোঁ। নৱনিযুক্ত বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ হিলালাল বৰা ছাৰ আমাৰ মাজলৈ আহিছিল। এই ডিমাকুছিৰ শেষৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত আমি এখন আজি আলাপ আলোচনা সভা বা শ্বেয়াৰিং মিটিং আমি আয়োজন কৰিলোঁ। ৰাতিপুৱা 9 বজাত এই সভাখন আয়োজন কৰা হৈছে। আমাৰ ইয়াৰে প্ৰায় 6টা ক্লাষ্টাৰ আৰু সকলোখিনি CRCC আৰু আমাৰ খৰিয়াবাৰী শিক্ষাখণ্ডৰ BO ছাৰ, লগতে ভেৰগাঁৱৰ DI ছাৰ আহিছিলে, আৰু লগতে ওদালগুৰি জিলাৰ DPO CP আৰু DPO TT বাইদেউ আহিছিলে। আমি এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত বৰ সুন্দৰভাৱে শিক্ষাৰ বিভিন্ন দিশৰ ওপৰত ইয়াত আলোকপাত কৰা হয়। লগতে আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়ে আমাক বিদ্যালয়সমূহ কেনেদৰে পৰিচালনা কৰিব লাগে, বিদ্যালয়ৰ কাৰণে ধাৰ্য কৰা ধনসমূহ কেনেদৰে ব্যয় কৰিব লাগে, তাৰ লগতে বিদ্যালয়সমূহ কেনেদৰে ইনস্পেকশ্যন কৰিব লাগে সেই বিষয়ে CRCC সকলৰ লগত বিভিন্ন বিষয়ে তেওঁলোকে খৰচী মাৰি আলোকপাত কৰা হয়। লগতে আজি আমাৰ শ্ৰদ্ধাৰ BO ছাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়ে এটি সুন্দৰ ফক চং গাই আমাৰ সকলোকেই আপ্লুত কৰিছে। সেইখিনিয়ে আমাৰ ক'বলগীয়া। আমি ভাবিছোঁ এই সভাখনে আমাৰ ডিমাকুছী অঞ্চলৰ লগতে এই উত্তৰ অঞ্চললৈ এটি সুন্দৰ বাৰ্তা কঢ়িয়াই আনিব। শিক্ষকসকলে নতুন উদ্যমেৰে বিদ্যালয়লৈ যাব পাৰিব, আৰু আমিও CRCC হিচাপে নতুন উদ্যম আৰু সাহসেৰে ছাৰৰ সহযোগত আমি বিদ্যালয়সমূহ আকৌ এবাৰ এক নতুন ৰূপত আমি উদ্ভাসিত কৰিব পাৰিম। সেইখিনি আমি আশা কৰিছোঁ। জয়তু সৰ্বশিক্ষা অভিযান। ধন্যবাদ।